আজি ভিডিঅ'টোত উপস্থাপন কৰা ৰচনাখন 2023 hslc ফাইনেল এক্সামত অহা এখন ৰচনাখনৰ যিকেইটা পইণ্ট লিখিবলৈ আহিছিল গোটেইকেইটা পইণ্টেই আজিৰ ৰচনাখনত সাঙুৰি লোৱা হৈছে। আৰম্ভণি। অসমখন বিভিন্ন সমস্যাৰে ভৰা। অসমৰ এক মুখ্য সমস্যা হৈছে নিবনুৱা সমস্যা। যেতিয়া কোনো লোক এজন নিয়োগৰ বাবে উপযোগী আৰু ইচ্ছুক হোৱা স্বত্তেও বিভিন্ন কাৰণত উপযুক্ত নিয়োগৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়, তেনে পৰিস্থিতিকে নিবনুৱা সমস্যা বোলা হয় আৰু বঞ্চিত লোকজনক নিবনুৱা বুলি কোৱা হয়। এই নিবনুৱা সমস্যা কেইবা প্ৰকাৰৰ আছে। নিবনুৱা সমস্যা হৈছে এক জটিল আৰ্থ-সামাজিক বিষয় যিয়ে যিকোনো অঞ্চলৰ বৃদ্ধি আৰু উন্নয়নত প্ৰভাৱ পেলায়। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য আমাৰ অসম এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে বৰ্তমান সময়ত। নিবনুৱা সমস্যাৰ সৃষ্টি হোৱাৰ কাৰণ। আমাৰ অসম ৰাজ্যত সৃষ্টি হোৱা নিবনুৱা সমস্যাৰ কাৰণ অনেক। সেয়া হৈছে জনসংখ্যা বৃদ্ধি। অসমত দ্ৰুত হাৰত বাঢ়ি অহা জনসংখ্যা নিবনুৱা সমস্যাৰ মূল কাৰণ বুলি ক'ব পাৰি। বৃহৎ জনসংখ্যাৰ অনুপাতে নিয়োগৰ ব্যৱস্থা নোহোৱাৰ বাবে নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা। বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল একোটা ডিগ্ৰী লাভৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা ব্যৱস্থাৰ প্ৰচলনৰ অভাৱৰ বাবে নিবনুৱাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। কৃষিৰ অনগ্ৰসৰতা। কৃষি প্ৰধান ৰাজ্য অসমত এতিয়াও বছৰৰ মাত্ৰ এটা কালতহে খেতি কৰা হয়। বাকী সময়খিনিত কৃষকসকল বহি থাকিবলগীয়া হয়, ফলত ছদ্মবেশী নিবনুৱাৰ সৃষ্টি হয়। যন্ত্ৰৰ প্ৰসাৰতা বৰ্তমান নিবনুৱা সমস্যাৰ এক মূল কাৰণ বুলি ক'ব পাৰি, কিয়নো এই যন্ত্ৰই 100জন লোকৰ কাম কৰিব পাৰে। দপ্তৰ উদ্যোগ সকলোতেই উন্নত যন্ত্ৰই মানুহৰ স্থান লৈছে। জনপ্ৰব্ৰজন। অসমত আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰব্ৰজন বহু পৰিমাণে হৈ আছে, যাৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। উপৰোক্ত কাৰণসমূহৰ উপৰিও মূলধনৰ অভাৱ, কুটীৰ শিল্প উদ্যোগৰ অৱহেলা, কৰ্মচাৰীক উপযুক্ত মজুৰ নিদিয়া অসমৰ নিবনুৱা সমস্যাৰ সৃষ্টিৰ কাৰণ। নিবনুৱা সমস্যাৰ সমাধান। বৰ্তমান সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰ তথা জনসাধাৰণ সচেতন হৈ পৰিকল্পনা হাতত লোৱা উচিত। জনসংখ্যা নিয়ন্ত্ৰণ কৰিলে নিবনুৱা সমস্যা সমাধানত সহায় হ'ব। কৃষি প্ৰধান ৰাজ্য অসমত উপযুক্ত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কৃষি উৎপাদন চাহিদা আৰু উচিত বজাৰ মূল্য ব্যৱস্থা হ'লেও বহু লোক কৃষি কৰ্মত নিয়োজিত হৈ থাকিলেহেঁতেন, যিয়ে কিছু পৰিমাণে নিবনুৱা সমস্যা সমাধানত সহায় হ'ব। বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমত কল কাৰখানা স্থাপন কৰি সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে অসমৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাৰ উপৰিও নিবনুৱা সমস্যা সমাধান কৰিব পাৰি। অসমৰ বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰিলেও এই সমস্যা সমাধান হ'ব। ইয়াৰ উপৰিও চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ বাবে সুপৰিকল্পনা হাতত লোৱা উচিত। সামৰণি। অসমৰ নিবনুৱা সমস্যাটো সুদূৰ প্ৰসাৰী সামাজিক আৰু অৰ্থনৈতিক পৰিণতিৰ এক জটিল বিষয়। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ এক বহুমুখী পদ্ধতিৰ প্ৰয়োজন, যিয়ে অৰ্থনৈতিক বৈচিত্ৰ্য, দক্ষতাৰ বিকাশ, শিক্ষা সংস্কাৰ আৰু উদ্যোগীকৰণৰ প্ৰসাৰ আদি অন্তৰ্ভুক্ত কৰে। এই কৌশলসমূহ ৰূপায়ণ কৰি আমাৰ অসমত নিবনুৱা সমস্যা হ্ৰাস, অৰ্থনৈতিক বিকাশৰ পোষকতা কৰিব পাৰি। আজিৰ ভিডিঅ'টোত কিছু পৰিমাণে টাইপিং মিষ্টেক হৈছে, যাৰ কাৰণে ক্ষমা কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে কমেণ্ট যোগে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।